পৰিছে নেকি আপুনি একপক্ষীয় প্ৰেমত? দুচকুৰ নিদ্ৰাবোৰ ভংগ কৰি শীতানৰ গাৰুটোক সাৱটি লৈ ভাবি থাকে নেকি আপুনি তাইৰ কথা? একেলগে অফিচত কাম কৰোঁতে লুকাই লুকাই চাই থাকে নেকি তাইৰ লিপষ্টিক সনা ওঠ, দাঁতকে কাজল সনা চকুজুৰি আৰু সেনা কৰা সুন্দৰ চুলি কোচালৈ? আপুনি পৰিছে চাগে একপক্ষীয় প্ৰেমত। আপুনি ক'ব বিচাৰে কলেজ কেণ্টিনত যেতিয়া আপোনাৰ আগত বহি বন্ধুবৰ্গৰ সৈতে হাঁহি হাঁহি কথা বতৰাবোৰ পাতে, নতুবা একে অফিচৰ কামৰ বাবে যেতিয়া আপোনাৰ নিচেই কাষত বহি কম্পিউটাৰ কীবৰ্ডত টাইপিং কৰি থাকে? নাই, সাহস নহয় তেতিয়া আপোনাৰ। মাথো নিজকে কয় আপুনি, কিজানিবা তাই মোৰ দৰে। হয়, আপুনি একপক্ষীয় প্ৰেমত পৰিছে। ভিতৰত উমি জ্বলিছে আপোনাৰ অপ্ৰকাশিত প্ৰেমৰ জুই। মিছাতে কষ্ট পাবলৈ নপৰিব কাহানিও একপক্ষীয় প্ৰেমত। মাথো অসহ্যকৰ বেদনা পাব আপোনাৰ প্ৰাণত। যদি পৰিছে আপুনি প্ৰিয়জনৰ একপক্ষীয় প্ৰেমত, যদি অজানিতে সপোন দেখি ভাল পায় তেওঁক লৈ, কৈ দিব সোনকালে পলম নকৰাকৈ। কিজানিবা হ'ব পাৰে ব্যাকুল হৈ আছে তাই আপোনাকো পাবলৈ।